নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। মোৰ লাষ্ট যি ভিডিঅ'ত মই বিকাশ দাক লগ কৰিছিলোঁ, সেই ভিডিঅ'টোত আপোনালোকে যি মৰম আৰু ছাপোৰ্ট দিছে, সেই মৰম আৰু ছাপোৰ্ট সঁচাকৈ এটা নেক্সট লেভেলৰ। মোৰ কোনো ভাষা নাই আপোনালোকক কেনেকৈ মই ধন্যবাদ জনাম। মই আপোনালোকক কথা দিছোঁ, মই আপোনালোকৰ এই মৰম আৰু ছাপোৰ্ট কেতিয়াও তললৈ যাবলৈ নিদিওঁ। আপোনালোকক নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আজি মই আপোনালোকক এটা সৰু পুখুৰীৰ বিষয়ে দেখুৱাবলৈ যাম, আৰু সেই পুখুৰীটোৰ নামে সেই জেগাডোখৰ নামো পৰিচিত। তো ভিডিঅ'টো চাই থাকিব। আৰু এটা কথা, বিকাশ দাৰ লগত যোনটো ভিডিঅ' বনাইছিলোঁ মই, সেই ভিডিঅ'টোত আপোনালোকে দিয়া ছাপোৰ্ট আৰু মৰমৰ কাৰণে মই এটা কথা ভাবিছোঁ যে মই ইয়াৰ নেক্সট ভিডিঅ'টোত কমেণ্ট কৰা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা এজন ছাবস্ক্ৰাইবাৰক লাকি ছাবস্ক্ৰাইবাৰ হিচাপে বাছনি কৰিম, আৰু তেওঁৰ এটা পৰ্ট্ৰেইট মই আঁকি গিভ হৈ কৰিম বুলি ভাবিছোঁ। আপোনালোকে যদি এতিয়াও সেই ভিডিঅ'টোত কোনো কমেণ্ট কৰা নাই আৰু ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি লওক। আৰু মই কেনেকৈ আঁকিছোঁ সেইটো মই এটা ভিডিঅ' কৰি আপোনালোকক দেখুৱাম। তো ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, মই উপস্থিত হৈছোঁ সেই বাদুলিপুখুৰীটোৰ পাৰত। এইটোৱে হৈছে সেই বাদুলিপুখুৰীটো। এই পুখুৰীটোৰ বিষয়ে বহুতে হয়তো নাজানে। পুখুৰীটো হৈছে এটা ৰজাদিনীয়া পুখুৰী। এই পুখুৰীটো খন্দাইছিলে বাদুলিফুকনে। বাদুলিফুকন হৈছে লাচিত বৰফুকনৰ খুৰাক, মানে মোমাই তামুলী বৰবৰুৱাৰ ভাতৃ। তেওঁ এই পুখুৰীটো খন্দাইছিল। এই পুখুৰীটো ৰজাদিনীয়া এটা পুখুৰী, কিন্তু বৰ্তমান এই পুখুৰীটোৰ অৱস্থা যথেষ্ট শোচনীয় হৈছে। ইয়াত ঘাঁহ বন গজি উঠিছে, আৰু ৱালো সম্পূৰ্ণ বাউণ্ডেৰীটোত ৱাল দিছিলে যদিও বৰ্তমান সেই ভগ্নাৱশেষহে দেখিবলৈ পোৱা গৈছে। তো এই পুখুৰীটো অৱস্থিত আমাৰ ঘৰৰ পৰা প্ৰায় 300 মিটাৰমান দূৰত এই পুখুৰীটো অৱস্থিত। এই পুখুৰীটোৰ বাবে এই ঠাইডোখৰ নাম বাদুলিপুখুৰী বুলি ৰখা হৈছে। বহুতে সেই কথাটো নাজানে। মই আপোনালোকক বেক কেমেৰা দি দেখুৱাই আছোঁ বাদুলিপুখুৰীটো কেনেকুৱা অৱস্থা হৈছে। আপোনালোকে ইউটিউবত ছাৰ্চ কৰিলেও ইয়াৰ বিষয়ে ভালকৈ নাপাব হয়তো। ময়ে হয়তো প্ৰথম বনাইছোঁ এই পুখুৰীটোৰ বিষয়ে ব্লগ এটা। তো এই পুখুৰীটো এটা ৰজাদিনীয়া পুখুৰী, আৰু এই পুখুৰীটোৰ নামেৰে এই জেগাডোখৰ যিহেতু পৰিচিত, গতিকে এই পুখুৰীটো অলপ ভালকৈ ৰখাটো আমাৰ এটা দায়িত্ব। চৰকাৰে যদি কিবা আঁচনি লৈ বা কিবা সাহাৰ্য দি এই পুখুৰীটো যদি চাফা কৰাৰ ব্যৱস্থা কৰিলেহেঁতেন, যথেষ্ট ভাল হ'লহেঁতেন বুলি মই ভাবিছোঁ। আপোনালোকে কি ভাবে মোক কমেণ্টত জনাব। এই পুখুৰীটোৰ পাৰতে এটা মন্দিৰ আছে। মন্দিৰটো হৈছে এইটো এটা মন্দিৰ আছে পুখুৰীটোৰ পাৰতে। এইটো এটা শিৱ মন্দিৰ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। তো মই আপোনালোকক আমাৰ ঘৰৰ ওচৰে পাজৰে থকা ঠাইসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰথম অৱস্থাত। তো কেনেকুৱা পালে ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক কৰিব, বেয়া পালে ডিছলাইক কৰিব, আৰু মোৰ ভিডিঅ' যদি প্ৰথম চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। তো আকৌ লগ পাম এটা নতুন ব্লগত। তো আজিলৈ ইমানেই। বাই বাই।